সপ্তাহৰ খবৰ সপ্তাহে পাবলৈ সাবস্ক্ৰাইব কৰক জ্যোতিষ কুমাৰ আৰু চাই থাকক সাপ্তাহিক ৰিকেপ। পীযুষ হাজৰিকাৰ পত্নীলৈ মৰম যিমান, অসমত ৱেব পৰ্টেল সিমান। আৰু আইমি বৰুৱাৰ কা সম্পৰ্কে জ্ঞান যিমান, বেছিখিনি ৱেব পৰ্টেলৰ সাংবাদিকতা সম্পৰ্কে জ্ঞান সিমান। আৰে পঢ়াই কৰ লো তোৰা। পীযুষ হাজৰিকাৰ কল ৰেকৰ্ডিং ভাইৰেল হ'ল। কিছুমানে ক'লে আইমি বৰুৱাৰ ভুল, কিছুমানে ক'লে পীযুষৰ ভুল, কিছুমানে ক'লে সাংবাদিকৰ ভুল। ইয়েছ, মই ভাবো পীযুষ, আইমি আৰু সাংবাদিক তুলসী সকলোৰে ভুল। সবকে সব চোৰ হে সালে। কিন্তু সকলো মানুহে এজনক ভুল বুলি ক'বলৈ গৈ আন এজনক শুদ্ধ সজাই আছে। গতিকে মোৰ দৃষ্টিত সাধাৰণ ৰাইজৰো আছে মহা ভুল। সবকে সব চোৰ হে সালে। বিজেপিক বিৰোধ কৰাটো ভুল নহয়, কিন্তু তাকে কৰিবলৈ গৈ আজমলক সমৰ্থন কৰাটো শিখা শৰ্মাৰ ভুল। আৰু এইটো পোষ্ট কৰি এৰেষ্ট হ'ব লগাকৈ এনেধৰণৰ কি ভুল কথা ক'লে তাকে বুজি নোপোৱাটো মোৰ ভুল। কিন্তু সাংবাদিকক দাবী ধমকি দিয়াটো জানো পীযুষ হাজৰিকাৰ ভুল নহয়? আৰু এনে ভুলৰ শাস্তি নোপোৱাটো জানো আইনী ব্যৱস্থাৰ ভুল নহয়? আৰু এইটো ভুলক জাষ্টিফাই কৰিবলৈ গৈ সাংবাদিকৰ দুখ খুচাৰি থকাটো জানো আমাৰ ভুল নহয়? ময়ো জানো আজিৰ দিনটোত সংবাদ মাধ্যম কোনো প্ৰকাৰে শুদ্ধ নহয়। আগতে বাতৰি কাকত ছপা হোৱাৰ পিছত বিক্ৰী হৈছিল, আজিকালি ছপা হোৱাৰ আগতে বেচা যায়। এইকেইখন পেপাৰ দেখি মোৰ মনত এটা ভাৱ হৈছে, এইকেইখন নিউজ পেপাৰৰ ফ্ৰণ্ট পেজ নে আমাৰ লগৰ কেইটাৰ এছাইনমেণ্ট। বাতৰিত কংগ্ৰেছ বিজেপিৰ বিজ্ঞাপন দেখাটো আজিকালি স্বাভাৱিক, কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাতৰিত শিখা শৰ্মাক দেখাটো আচৰিত। ফেচবুকত দুটা লাইন লিখি শিখা শৰ্মাই ৰাইটাৰ নাম পালে, তাকো নেশ্যনেল মিডিয়াত। আৰু ইফালে ভক্তসকলে দীঘল দীঘল ৰচনা লিখা স্বত্তেও 1500 টকীয়া বুলি গালি খাওঁতে যায়। ৰাহুল গান্ধীৰ পিছতেই মোৰ প্ৰিয় নেতা হ'ল হিমন্ত মামা, আৰু তেখেতক 48 ঘণ্টাৰ বাবে বেন কৰাত মই অত্যন্ত দুখী। মুখখনৰ বাবে হিমন্ত মামা বেন হ'ল, কিন্তু ৰাইজৰ গালি খোৱা স্বত্তেও অজিত ভূঞাৰ মুখখন বন্ধ নহ'ল। মুখখনৰ বাবে গোলমাল হয়, কিন্তু সকলোৱে কয় হাতখনহে মেইন। সৰ্বসাধাৰণ ৰাইজৰ হাতখন নহয়, তৰ্জনী আঙুলিটোহে মেইন। সাধাৰণ ভোটাৰে তৰ্জনী আঙুলিটোৰ জৰিয়তে চৰকাৰক কণ্ট্ৰল কৰিব পাৰে, কিন্তু দুখৰ কথা এয়ে যে নেতাই লোভ দেখাই ভোটাৰক কণ্ট্ৰল কৰে। চন্দ্ৰ ভ্ৰমণ, আইফোন দিলেও আমি বিজেপিৰ বাদে বেলেগক ভোট দিব নোৱাৰিম, কাৰণ মোদীজীয়ে একাউণ্টত সোমাই দিয়া 15 লাখ টকাৰে তেনেকুৱা আইফোন 10টা কিনিব পাৰিম। আপুনি হিমন্ত লাভাৰ, আপুনি বিজেপি লাভাৰ, কিন্তু আমি নিৰপেক্ষ ভোটাৰ। দুইফালে কিয় মাৰি থাকে ভাই, একফালে মাৰক না। আমি দুইফালে এইবাবেই মাৰোঁ কাৰণ ভাৰত মাতা কি জয় আৰু জয় আই অসমক লৈ আমি প্ৰতিযোগিতা সৃষ্টি কৰিব নোৱাৰোঁ, কাজিয়া কৰিব নোৱাৰোঁ। এই মহিলা দুগৰাকীৰ এজনীয়ে ভাৰত ৰাষ্ট্ৰক আৰু আনজনীয়ে অসম মাতৃক অপমানহে কৰিছে। আৰে বৰ্মাই, জয় হিন্দ, জয় আই অসম। ধন্যবাদ।